যোৱা নিশা হাইজেক হোৱা ট্ৰাকৰ সা সামগ্ৰী উদ্ধাৰ। মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় 10 লাখ টকাৰ সামগ্ৰী। মৈৰাবাৰীৰ উৰলকটা গাঁৱৰ আলালুদ্দিন আৰু গুলজাৰ হুছেইন নামৰ লোক দুজনৰ ঘৰত সামগ্ৰীখিনি উদ্ধাৰ হৈছে। সামগ্ৰীখিনি আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে আলালুদ্দিন আৰু গুলজাৰ হুছেইন আৰু ৰছিদুল ইছলামৰ নামৰ 3জনক আটক কৰিছে। ইক্ৰামুল আৰু খাদিমুল ইছলাম পলায়ন কৰিছে। উল্লেখ্য যে যোৱা নিশা গুৱাহাটীৰ পৰা BM ট্ৰান্সপৰ্টেৰে নগাঁৱলৈ গৈ থকা অৱস্থাত ট্ৰাকসহ সামগ্ৰীখিনি হাইজেক হৈছিল। যোৱা নিশা আপোনালোকৰ গাড়ীসহ যিখিনি সা সামগ্ৰী মানে হেৰাইছিলে, হাইজেক হৈছিলে, আজি সেইখিনি উদ্ধাৰ কৰিলে। কেনেদৰে আপোনালোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে? এতিয়ালৈকেতো গোটেইখিনি হোৱা নাই। এতিয়ালৈকে পতঞ্জলিটো পোৱা নাই। আমি পেপাৰ প্লেট আছিলে আমাৰ, সেইটো পোৱা নাই এতিয়ালৈকে। বাকীখিনিতো এতিয়ালৈকে কাউণ্টিং কৰা নাই। কাউণ্টিং হিচাপত এতিয়া গম পাম গোটেই মাল আছে নে নাই, বাকী কিবা মিচিং আছে। দেখিবলৈ পোৱা গৈছে বহুত সামগ্ৰী আছে, ৰেচন কৰি জুৱেলৰ ৰঙো বহুত আছে। গোটেই সামগ্ৰী মানে পাইছে না আপোনালোকে? গোটেই পোৱা নাই, গোটেইখিনি পোৱা নাই না? যিখিনি সামগ্ৰী পাইছে একেখন গোদামতে পাইছে নেকি না বেলেগ বেলেগ? দুখন গোডাউন আছে বুলি কৈছে সিহঁতে। এইটো গোডাউন এটা আৰু বোলে আগতে এটা গোডাউন আছে, দুখন গোডাউনত আছে। আনকি তেওঁলোকে আৰু এটা কথা কৈছে, তেওঁলোকে হেনো কিনি আনিছে মালখিনি। সিহঁতে বুলি কিনি আনিছে। কিনি আনিলে বিলটো দেখাওক আৰু। আমাৰতো বিল আছে, আমি বিল হৈ মাল উঠাম। এটা আইডিয়াত লাখ টকাৰ ওপৰত বহুত লাখ টকাৰ মাল আছে। 10-12 লাখ টকা মাল হ'ব আমাৰ। এইটো এৰাউণ্ড 12 লাখ টকা মান মাল হ'ব, 11-12 লাখ টকা আমাৰ বিল হিচাপত। আমাৰ পাৰ্টিটো GST দি কিনে মাল কিনে তো বিল হিচাপত 12 লাখ টকা মান। ট্ৰান্সপৰ্টত মানে আপোনালোকক সেই যে ছাৰ্ভিচ দিবলৈ কাৰণে আমাৰতো খালি আমাৰ বেলেগে মাল কিনছে, বেলেগক মই এক জেগাৰ পৰা কিনি আৰু এক জেগাত মই মালটো দেখি আমি খালি ট্ৰান্সপৰ্টিং মানে আমাৰ হ'ল দিয়া আৰু নিয়া। বেলেগ এক জেগাৰ পৰা উঠাও আৰু এক জেগাত দি দিম। আমাৰ এইটো খালি ট্ৰান্সপৰ্টৰ কাম। মালখিনি আৰক্ষীৰ সহযোগতে উদ্ধাৰ কৰিলে। সহযোগ কৰিছে আমাৰ সাংবাদিকে, সহযোগ কৰিছে। চবৰ সহযোগতে আমাৰ কামটো হ'ল আৰু। ঠিক আছে।